গাইজ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। ইন্ট্ৰোটো চাই আপোনালোকে গমেই পাইছে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন ভেদাইলতা আৰু মাছৰ আঞ্জা। এই আঞ্জাখন বনাবলৈ যিদৰে খুবেই সহজ, ঠিক খাবলৈও ঠিক খুবেই ভাল। ঘৰৰ বাৰীতে ভেদাইলতা আছিল, তাৰ আগখিনি মই লৈ লৈছোঁ আৰু আপোনালোককো দেখাই দিছোঁ। ভেদাইলতাৰ যিবিলাক কুমলীয়া পাত থাকে সেইখিনিহে আমি এই মাছৰ আঞ্জাখনৰ কাৰণে ব্যৱহাৰ কৰিম, আৰু যিবিলাক বুঢ়া পাত থাকে সেইবিলাক দি আপোনালোকে পকৰি বা বৰ খাব পাৰে। মই আপোনালোকক পুখুৰী দৃশ্য দেখাই দিছোঁ। এইবাৰ মই অলপমান নৰসিংহৰ পাত লৈ লৈছোঁ। যদিহে নৰসিংহ দিয়া হয় আঞ্জাখন খাবলৈ ভাল হয়, যদিহে আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে নৰসিংহ নিদিলেও কোনো কথা নাই। এইবাৰ মই আপোনালোকক দেখাইছোঁ কুমলীয়া লতাখিনি এইদৰে লৈ লৈছোঁ। এই কুমলীয়া লতাখিনি লগতে লাগিব আমাক পিঁয়াজ এটা, কেইটামান জলকীয়া, এইকেইটা ঘৰৰে জলকীয়া হয়, আৰু লগতে লৈছোঁ মই নহৰু এটা, লগতে আদা এডোখৰ, আৰু কেইটামান আলু আৰু নৰসিংহৰ পাতখিনি। প্ৰথমতে মই কুমলীয়া ভেদাইলতাৰ আগখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু সেইখিনি কটা গুটিতে খুন্দি লৈছোঁ। আপোনালোকে যদিহে মিক্সি ব্যৱহাৰ কৰে তেতিয়াহ'লে মিক্সিত পিহি ল'ব। তাৰপিছত সেইখিনি পানী মিহলাই তাৰ ৰসখিনি এখন চেকনিৰ সহায়েৰে চেকি ল'ব। ঠিক মই সেইদৰেই কৰি ল'ম। লগতে মই আদা নহৰুখিনিও পিহি লৈছোঁ, আৰু যিহেতু মাছৰ আঞ্জা মাছটো লাগিবই, মাছখিনি ফ্ৰাই কৰি লৈছোঁ। যিহেতু এইখন এখন অসমীয়া আঞ্জা, সেয়েহে মই এই আঞ্জাখন আজি চৌকাতে বনাম, আৰু সেয়েহে চৌকাটো জ্বলাই লৈছোঁ। এতিয়া মই সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ। সোৱাদ অনুসাৰে নিমখ লৈছোঁ, লগতে লৈছোঁ হালধি। হৈছে ভেদাইলতাৰ ৰস, হৈছে আদা নহৰু, জলকীয়াবিলাক ফালি লৈছোঁ, আৰু লগতে লৈছোঁ সৰু সৰুকৈ আলুবিলাক কাটি। এই আলুবিলাক আপোনালোকে এইদৰে সৰু সৰুকৈ কাটি ল'ব। প্ৰথমতে কেৰাহীখন গৰম হৈ অহাৰ লগে লগে মই তাত সৰিয়হ তেল দি লৈছোঁ, আৰু যেতিয়াই তেলখিনি গৰম হৈ আহিব তাত মই কাটি ৰখা সৰু সৰু পিঁয়াজখিনি দি ল'ম, আৰু সেইখিনি লৰাই লৰাই ভাজি ল'ম। এতিয়া পিঁয়াজখিনিৰ ৰং সলনি হৈছে, ইয়াত মই কাটি ৰখা জলকীয়াখিনি দি ল'ম, আৰু পুনৰ এইখিনি লৰাই লৰাই ভাজি ল'ম। এতিয়া মই পিহি ৰখা আদা আৰু নহৰুৰ পেষ্টখিনি ইয়াতে দি লৈছোঁ, আৰু পুনৰ এইখিনি লৰাই লৰাই ভাজি ল'ম। এতিয়া মই এই মছলাখিনিতে হালধি গুড়ি, লগতে অলপমান জিৰা গুড়ি দি লৈছোঁ, আৰু পুনৰ এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া মই কাটি ৰখা আলুখিনি এই মছলাখিনিত দি লৈছোঁ, আৰু এইখিনি অলপ সময় ভাজি থাকিম। এতিয়া মই এই ভাজিখনত সোৱাদ অনুসাৰে নিমখ দি লৈছোঁ, আৰু লগতে অলপমান হালধি দিছোঁ। যিহেতু ৰংটো অলপ কম যেন লাগিলে সেয়েহে মই পুনৰ ইয়াত অলপমান হালধি দি লৈছোঁ, আৰু এইখিনি আপোনালোকে 5 পৰা 6 মিনিট লৰাই লৰাই ভাজি ল'ব। যদিহে আপোনালোকে আলুবিলাক অলপ ডাঙৰকৈ কাটে তেতিয়াহ'লে আপোনালোকে পানী অলপ দি এইখিনি ঢাকোন মাৰি অলপ সময় ৰাখিব। যিহেতু মই সৰু সৰুকৈ কাটিছিলোঁ সেয়েহে এইখিনি প্ৰায় 5-6 মিনিটতে সিজি গ'ল, আৰু এতিয়া মই ইয়াত ভেদাইলতাৰ ৰসখিনি দি লৈছোঁ। দি লৈ এইখিনি লৰাই ল'ম, আৰু যেতিয়ালৈকে ইয়াত এটা উতল নাহে তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। যদিহে আপোনালোকক অলপমান জোল টাইপৰ লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত অলপমান পানী দিব পাৰে, আৰু যদিহে আপোনালোকে এনেদৰেই খাব বিচাৰে তেনেহ'লে নিদিলেও কোনো কথা নাই। যিহেতু এই আঞ্জাখনত এটা উতল আহিছে সেয়েহে মই ইয়াত মাছৰ টুকুৰাখিনি দি লৈছোঁ। ইয়াৰ পিছত মই এইদৰে এই মাছৰ আঞ্জাখন কোনো ধৰণৰ ঢাকোন নিদিয়াকৈ অলপ সময় জুইত ৰাখিম। যদিহে আপোনালোকে অলপ জোল বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত পানী দি এখন ঢাকোন দি ৰাখিব। যিহেতু মই জোল নিবিচাৰোঁ, অলপ গ্ৰেভি টাইপৰ বিচাৰোঁ, সেয়েহে মই ইয়াত কোনো ধৰণৰ ঢাকোন দিয়া নাই। ইয়াৰ পিছতে মই এই আঞ্জাখন ভাতৰ লগত ছাৰ্ভ কৰিছোঁ।
যদিহে আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।